आरो समाजनि दैदेनगिरि बिथांमोना सफैबाय। आं बिथांमोनखौ नैबे जोंनि हाबाफारि जायगायाव जोंनि गेजेराव दा मानगोनां इउपिपिएल वमेन उइंनि मानगोनां आफादगिरि प्रतिभा रानी बायद' जों समाज मावथि मानगोनां मेनन कुमार ब्रह्म बिथाङा सफैबाय। जोंनि गेजेराव आइजो गांखंनि गोबां दैदेनगिरिफोर दंफैयो। सेक्रेटारि एडमिनिस्ट्रेशन राजीव कुमार नार्जारी दांगोरा खुसुर एसेहि हाबाफारियाव बाहागो लानाय गासैबो मानगोनां दैदेनगिरि सोद्रोमा नोंथांमोनखौ जोंनि पद्मश्रीसिम बिबार बावनो थाखाय गुरै खावलायनाय जाबाय। जोंनि हाबाफारिया सोलिबाय थागोन। যেতিয়া মই এজন সামাজিক কৰ্মী আছিলোঁ, বিদুবালা বাইদেউ লগত কাম কৰাৰ এটা সৌভাগ্য হৈছিল। তেখেতৰ মিছন বিদুবালা মিছন আমাৰ ডক্টৰ নত্যবিদ দাস তেখেতসকলে আছিলে আৰু তেখেতৰ টিম আছিলে। তেখেতসকলৰ লগত কাম কৰাৰ আমাৰ সুযোগ হৈছিলে। কোকৰাঝাৰত তেখেতৰ যি কৰ্মৰাজি ডাইনী প্ৰথা বা অন্ধবিশ্বাসীৰ বিৰুদ্ধে যে যুঁজ তেখেতে দিছিলে, গোটেই অসম বুলি নহয় গোটেই ভাৰতত তেখেতৰ কাম যি আছে এইটো সকলোকে অনুপ্ৰাণিত কৰিছিলে। আমাৰ ক'বলৈ গ'লে আমি গোটেই আমাৰ বড়োলেণ্ড অঞ্চলত তেখেতে প্ৰত্যেকটো অঞ্চলত গৈ পেলাই প্ৰত্যেকটো গাঁওবিলাকত গৈ পেলাই ডাইনী হত্যা ডাইনী বিশ্বাসৰ বিৰুদ্ধে তেখেতে সজাগতা আনিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। আৰু আজি যে তেখেতে আমাক এৰি পেলাই এই ইহ সংসাৰ এৰি পেলাই তেখেতে স্বৰ্গবাসী হৈ গ'ল, আমি বহুত মানে দুখ পাইছোঁ, আমি মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ যে কাম তেখেতৰ যে কণ্ট্ৰিবিউশ্যন সমাজত যি অৰিহণা তেখেতে যোগাই গ'ল, হাজাৰ হাজাৰ মানুহক ডাইনা বুলি মিছাকৈ ডাইনা বুলি মানে তেনেকুৱা সজায়। ডাইনা বুলি একো বস্তু নাই, ডাইনী বুলি কোনো বস্তুৱে নাই আমাৰ সমাজত। কিন্তু কিছু ষড়যন্ত্ৰৰ বলি হৈ সমাজৰ যে কুসংস্কাৰ আনচাইণ্টিফিক এটা যে বিলিফ আৰু এইটো এটা যে অন্ধবিশ্বাস হয়, ইয়াৰ কাৰণে কিমান হাজাৰ মানুহ বলি হ'ব লগা হ'ল। এই যে হত্যাৰ বলি হ'ব লগা হ'ল, ইয়াক হাজাৰ হাজাৰ মানুহক বিদুবালা বাইদেৱে বচাইছিলে। আৰু তেখেতৰ আপ্ৰাণ চেষ্টাতে অসম চৰকাৰে এটা এণ্টি উইচ হাণ্ট এটা ল' 2015-16 চনত আমাৰ অসম চৰকাৰে এটা কাৰা এটা আইন আমাৰ এছেম্বলিত পাছ কৰিছিলে। এই আইন হোৱাৰ পিছত বহুখিনি যে অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ যে বলি হ'ব লগা হ'ল বা টাৰ্গেট হ'ব লগা হ'ল, তেখেতসকলে অলপ সকাহ পাইছে। আৰু এইটো একমাত্ৰ বিদুবালা বাইদেউৰ কাৰণে সম্ভৱপৰ হৈ পৰিছে। আপোনালোকে জানে তেখেতে বহুত সৰু গাঁও গোৱালপাৰা জিলাত আগিয়াৰ ওচৰত বহুত সৰু এখন গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছে। আমি তেখেতৰ ঘৰত গৈছিলোঁ, খানাও খাইছোঁ তেখেতৰ ঘৰত। তেখেতৰ হাতত ঘৰৰ ভিতৰতে মানে কিবাত বহি মাটিত বহি পেলাই এতিয়াও মনত আছে, বহুত মানে ভাল খানা তেখেতে খুৱাইছিল আমাক। আমাৰ আজিৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম
ডাঙৰীয়াও আমাৰ লগত আছিলে আমি যেতিয়া সোলজাৰ অফ হিউমেনিটি উপেন্দ্ৰনাথ ব্ৰহ্ম এৱাৰ্ড যে আমি দিব বিচাৰিছিলোঁ তেতিয়া তেখেতৰ ঘৰত যোৱা হৈছিল আৰু বহুত দুখ লগা কথা আমি যেতিয়া এই এৱাৰ্ড যে উপেন্দ্ৰনাথ ব্ৰহ্ম সোলজাৰ অফ হিউমেনিটি এৱাৰ্ডটো দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ তেতিয়া তেখেতৰ জীৱনীৰ বিষয়ে কিবা লেখনি আছে নেকি এইটো আমি বিচাৰিছিলোঁ কিন্তু আমি এক পেজ আধা পেজ এটা পেৰাগ্ৰাফো পোৱা নাছিলোঁ তো ইমান যে তেখেতে সমাজৰ কাৰণে অৰিহণা যোগালে ইমান সাহসী কাম কৰিলে যোনটো কোনেও কৰা নাছিল আগতে তেখেতে এজন মহিলা হৈ পেলাই এজন এজেড মহিলা হৈ পেলাই ইমান সাহসিকতাৰে তেখেতে যে কাম কৰিছিল তাৰ ওপৰত আমাৰ কোনো লেখনি নাছিল গতিকে আমি আমাৰ আজিৰ কোকৰাঝাৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰপাৰ্চন প্ৰতিভা বাইদেউ আৰু মই দুইজনে মিলি পেলাই এটা মানে বায়োগ্ৰাফি তেখেতৰ ওপৰত লিখিছিলোঁ সৰু বায়োগ্ৰাফি আমি ভাবিছিলোঁ পিছত এইটো এক্সপাণ্ড কৰিম এতিয়া বহুত মানে দুখৰ কথা তেখেত আমাৰ লগত নাই গতিকে ফাৰ্ষ্ট টাইম ইনফৰমেশ্যন হয়তো আমি এইটো বায়োগ্ৰাফি এক্সপাণ্ড কৰিবলৈ তেখেতৰ পৰা নাপাম কিন্তু তেখেতৰ টিমৰ পৰা তেখেতৰ পৰিয়ালৰ পৰা আমি ইনফৰমেশ্যনটো লৈ পেলাই এইটো বায়োগ্ৰাফি আমি এক্সপাণ্ড কৰিবলৈ চেষ্টা কৰিম गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब-माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब-माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब-माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी SCP पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिव साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं MDF जालि काटिं लोगो ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6900981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन